আনিছোঁ মোৰ ইউটিউব চেনেল মুন আছামিছলৈ। আজি আমি কথা পাতিবলৈ ওলাইছোঁ জিঅ'ৰ নতুন জিঅ' ফোনৰ বিষয়ে। আপোনালোকে নিশ্চয় জানে যে বজাৰত বহুদিন ধৰি জিঅ' ফোন নাছিলে, কিন্তু জিঅ'ই এই জিঅ' ফোন 1 মাৰ্চৰ পৰা আপোনালোকক বজাৰত উপলব্ধ কৰাই দি আছে। গতিকে এই জিঅ' ফোনটো আপোনালোকে কি প্ৰাইজত বা কেনেকৈ ক'ৰ পৰা কিনিব পাৰে তাক লৈ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰোঁ আহক। জিঅ'ৰ এই নতুন জিঅ' ফোন বজাৰত 1 মাৰ্চৰ পৰা উপলব্ধ হৈছে। গতিকে আপোনালোকে এই জিঅ' ফোনটো যিকোনো জিঅ' ষ্ট'ৰ বা ৰিটেইলাৰৰ পৰা কিনিবলৈ পাব। কিন্তু এই জিঅ' ফোনটোৰ লগত আপোনালোকে এখন নতুন জিঅ' চিম পাব, আৰু এই জিঅ' চিমখনত আপোনালোকে যদিহে 1499 টকাত জিঅ' মোবাইল এটা কিনে, 1 বছৰৰ কাৰণে জিঅ' চিমখনত ডাটা আৰু কল ফ্ৰী পাব। আৰু যদিহে আপোনালোকে 1999 টকাত এই জিঅ' ফোনটো কিনে, তেতিয়াহ'লে 2 বছৰৰ কাৰণে ডাটা আৰু কল ফ্ৰী পাব। কিন্তু জিঅ' ফোনটোৰ লগত আপোনালোকে নতুন জিঅ' চিমখন ইউজ কৰিবই লাগিব, কাৰণ এই জিঅ' চিমখনত আপোনালোকৰ জিঅ' ফোনটোৰ প্ৰাইচটো এই জিঅ' চিমখনৰ লগত নিৰ্ধাৰণ কৰি থোৱা আছে একেলগত। সেইকাৰণে মানে জিঅ' ফোনটোৰ দামৰ লগত এই এবছৰ আপোনালোকে যিটো জিঅ' চিম ফ্ৰী পাব বা 2 বছৰ ফ্ৰী পাব, এইটো চিমখনৰ ওপৰতহে আপোনালোকে যদি চিমখনৰ পৰাহে আপোনালোকে বেনিফিটটো পাব। যদি আপোনালোকে এই জিঅ' ফোনটো কিনি পুৰণা জিঅ' চিম আপোনালোকে ইউজ কৰে, তাত কিন্তু আপোনালোকে এই এবছৰ বা 2 বছৰৰ ফ্ৰী বেনিফিটটো নাপাব। জিঅ' মোবাইলৰ লগত যি নতুন জিঅ' চিমখন আপোনালোকক দিছে, আপোনালোকে এই জিঅ' চিমখনে এই নতুন জিঅ' মোবাইলটোৰ লগত ইউজ কৰিব লাগিব। নহ'লে আপোনালোকে এই এবছৰ বা 2 বছৰৰ কাৰণে যি ফ্ৰী পাব তাক আপোনালোকে ইউজ কৰিবলৈ নোৱাৰিব। যদিহে আপোনালোকে নতুন জিঅ' ফোনটোত পুৰণা জিঅ' চিম ইউজ কৰে, তেতিয়াহ'লে এবছৰ বা 2 বছৰৰ কাৰণে জিঅ'ই যি ফ্ৰী দিছে আপোনালোকক, সেই ফ্ৰীটো আপোনালোকে ইউজ কৰিবলৈ নোৱাৰিব। কিন্তু জিঅ' মোবাইলটোৰ লগত যিখন চিম আপোনালোকক দিছে, এই চিমখন যদি আপোনালোকে ইউজ কৰি থাকে, তেতিয়াহ'লে 1499 টকাত যদি লয় এবছৰৰ কাৰণে, আৰু 1999 টকাত যদি লয়, তেতিয়াহ'লে 2 বছৰৰ কাৰণে আপোনালোকে ফ্ৰী চলাই থাকিব পাৰিব। যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।